চাকৰি দিবা 24ত বহুত হৈ গ'ল 24ত বাচি গলি 25ত আৰু পাবি भगवान है कहाँ रे तू है खुदा है कहाँ रे तू মোক কৈছিলে তুমি যোন দিশে যোৱা মই সেই দিশে যাম তোমাৰ লগত মই ঘূৰিব যাম ফুৰিব যাম তোমাৰ লগতে জীৱন নিৰ্বাহ কৰিম যি কৰা তোমাৰ হাতত ধৰিয়ে যাম চাকৰি কৰা ল'ৰা এটা পালে তাৰ হাতত ধৰি গুচি গ'ল এতিয়া মই এনেকে আজি তাই বিয়া নিমন্ত্ৰণ পালে তাই নিমন্ত্ৰণ আছে চাকৰি চাকে থাকে তেতিয়া দি দিব কিছুমানৰ বেকআপ হৈ যায় শুনা না মই ৰেডি হৈ গলো যাওঁ ব'লা আৰে তুমি এইবিলাক কি কাপোৰ পিন্ধি আহিছা হৰি হৰি তুমি এইবিলাক কাপোৰ পিন্ধি মোৰ লগত যাবা তুমি গম পোৱা নাই আই লভ মেখেলা চাদৰ মই মেখেলা চাদৰ বহুত বেছি ভাল পাওঁ এনেকে নহ'ব নহয় মোৰ লগত যাবলৈ হ'লে কিন্তু এনেকে নহ'ব দেই মেখেলা চাদৰ লাগিবই আৰে ব'লা তুমি এতিয়া ভিতৰলৈ ব'লা এনেকে নহ'ব নহয় মেখেলা চাদৰ লাগিবই वतन में सुइया 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 लगी चुभने वतन में सुइया 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 लगी लगी चुभने দেখিছা তুমি কৈছা না মেখেলা চাদৰ তোমাৰ ফেভৰেট ইমান ধুনীয়া লাগিছে এতিয়া তোমাক सुइया सुइया लगी लगी चुभने কুকুৰটোৱে গা ধুবলৈ মন নকৰে যে ঠাণ্ডা দিনত কুকুৰ তই গা ধুবলৈ বল ঠাণ্ডা দিন আহিলে বুলি গা ধুবলৈ মন নকৰ হা গোটেই গাটো গোন্ধ ৰামচন্দন তুলসী ভৰিলে নভৰি গাটো গোন্ধ এতিয়াহে মোৰ ল'ৰা লাগিছে বা চশমাযোৰ পিন্ধাত আৰু ধুনীয়া লাগিছে পিন্ধা ঠাণ্ডা দিনত গা নুধু হা এতিয়াহে মৰম লগাটো লাগিছে তিলময় পুতে কোৱাচোন কেলে মাতিছিলা শুনা না এইবাৰ সৰস্বতী পূজাত তুমি আৰু মই প্ৰত্যেকটো মণ্ডপলৈ লগতে যাম হা পগলা নেকি তুমি তোমাৰ লগৰখিনিৰ লগত ঘূৰিবা আকৌ পূজা দিনাখন মই মোৰ লগৰখিনিৰ লগত প্ৰত্যেক বছৰে এই গাৰ্লছ কলেজৰ ফালে ধুনীয়া মণ্ডপ এটা বনাই আমি তাত পূজা চাওঁগে এইবাৰ তাতে চামগে গাৰ্লছ কলেজৰ ফালে কি বহুত ধুনীয়া সৰস্বতী দেৱী মূৰ্তি আনে নেকি সৰস্বতী দেৱী মূৰ্তি অকল মূৰ্তি নহয় তাত আচলকে সৰস্বতী দেখিবলৈ পাম আৰু অকল সৰস্বতী দেৱীয়ে নহয় ৰম্ভা মেনকা উৰ্বশী তিলোত্তমা দেৱসেনা সকলোকে দেখিবলৈ পাম মই মোৰ লগৰখিনিৰ লগত গৈ বিন্দাছ চাই থাকিম সেই লগত গৈ মই সিহঁতক নোচোৱাকে থাকিম আৰু ঐ কি হ'ল তোমাৰ তুমি সৰস্বতী পূজা চাবলৈ যাবা নোযোৱা মোৰ লগত তুমিনো কি কথাবিলাকত লাগি আছা সৰস্বতী পূজা হৈছে এটা পবিত্ৰ পূজা তাত কি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে ঘূৰিলেহে ঘূৰা নেকি মই প্ৰত্যেক বছৰে মোৰ লগৰখিনিৰ লগত গৈ পিনে প্ৰতিটো মণ্ডপত মই অকল সেৱা কৰিবলৈ যাওঁ যাতে মোৰ শিক্ষাটো ভাল হয় মই নোৱাৰো তোমাৰ লগত যাবলৈ দেই কৃষ্ণ জয় সৰস্বতী মা কি কৰে আৰে ই আকৌ কেতিয়াবা সৰস্বতী মা ইমান ডাঙৰ ভক্ত হ'ল ঐ ৰ'বা না ৱা দুইটা ইমান ষ্টাইল ক'ব আহিলিবা কবি না যোৱা ওই লগৰ সকলোৱে দেউতা বিয়া পাতিলে ও বুৱাৰী হাতে ভাত খাবলৈ মনটো নাযায় নে ওই লগৰ সকলোৱে দেউতা বিয়া পাতিলে ও বুৱাৰী হাতে ভাত খাবলৈ মনটো নাযায় নে ও শুনিছো বোলে সৰু পেহীয়ে ছোৱালী বাচিছে দেউতা বল মোৰ লগতে পেহী দেউৰে ঘৰলে দেউতা বল মোৰ লগতে পেহী দেউৰে ঘৰলে হ'লনে যাওঁ ব'লা যোৱাটো যাম বাৰু কিন্তু মোক কেনেকুৱা লাগিছে কোৱা না আৰে ধুনীয়া লাগিছে আকৌ ইমান ধুনীয়া লাগিছে তোমাক আজি সঁচাকে কোৱা না কেনেকুৱা লাগিছে ৱাই ভাল লাগিছে বুলি কৈছে দেখোন এই চোৱা চকু হপত তোমাক ভাল লাগিছে আজি না তুমি এনে কৈছা মোক ভাল নাই লগা চাকে কৈছো বিদ দিয়া ভাল লাগিছে তোমাক ক তুমি এনে কৈছা সঁচাকে কোৱা না আৰে ভাল লাগিছে আকৌ এই বিশ্বকৰ্মা চুই আছো সঁচাকে ভাল লাগিছে এবাৰ কিন্তু লাষ্ট সুধিছো সঁচাকে কোৱা ভাল লাগিছে নে নাই লগা আইডিয়া ছোৱালীবিলাকে এনেও কথাবিলাক উল্টাকে বুজি পায় গতিকে মই তাইক কওঁ যে তাইক আজি একদম বেয়া লাগিছে তেতিয়াহে যদি তাই বিশ্বাস কৰে যে তাইক আজি সঁচাকে বহুত ধুনীয়া লাগিছে কেনেকুৱা লাগিছে তোমাক আজি হে গোটেইজনী বুই বুই লাগিছে কিখন যে পিন্ধি আহিছে একদম ভাল নাই লগা চি
তুমি মোক মিছা কথা কৈ আছা এতিয়া সঁচা কথাটো ওলালেতো নাযাওঁ মই তোমাৰ লগত तो कहूँ न परवाह बुले আচলতে ইমান দিনে বিয়া পাতিবই লাগিছিল আচলতে ইমান দিনে ল'ৰা ছোৱালী হ'বই লাগিছিল আচলতে ইমান দিনে বিয়া পাতিবই লাগিছিল আচলতে ইমান দিনে ল'ৰা ছোৱালী হ'বই লাগিছিল আচলতে এতিয়াও যৌৱন ভাতি দিয়া নাই চুলি কেইডাল পকিলেও চকুৰ পাৱাৰ কমিলেও মনৰ পাৱাৰ কমা নাই আচলতে এতিয়াও যৌৱন ভাতি দিয়া নাই চুলি কেইডাল পকিলেও চকুৰ পাৱাৰ কমিলেও মনৰ পাৱাৰ কমা নাই হায় এক গাড়ী ঘোঁৰা থাকিলে চহকী পুৰুষে বুঢ়া কালতো এজনী বুঢ়া কালতো এজনী ঐ গুৰু তই ক শংকৰদেৱ কোন আছিলে নাজানো ছাৰ পঢ়া শুনাত ধ্যান দিলেহে চিনি পাবি পাৰ্থ গুঞ্জন ভাস্কৰ আপুনি চিনি পায় কোন সেইকেইটা মই কেনেকে চিনি পাম আপোনাৰ ছোৱালীৰ ওপৰত ধ্যান দিলেহে চিনি পাব নেখাওঁ ঘৰত ভাত চাত মই বাহিৰতে খামগে যা নেখাওঁ এইবিলাকে কি হলি ক'ত যায় বাহিৰত ভাত খাবলৈ যায় ঘৰত ইমান ধুনীয়াকে ভাত বনাই থৈছো সি ঘৰত ভাত নাখায় বাহিৰত খায়গে কেলেনো ইমান পইচা পাতি খৰচ কৰি বাহিৰত খাব লাগে ঘৰতে খাওঁ তেতিয়া পেটটো ভাল হৈ থাকিব হয় তোন কিয় বনাইছা ন ভাত ৰঙালাও ভাজি বল কথা এটা গম পাওঁ নাই কি কথা আজি প্ৰায় 8 বছৰ আগত মই পঢ়িছিলোঁ প্ৰথম শ্ৰেণীতে দেই প্ৰথম শ্ৰেণীতে মই পঢ়িছিলোঁ বোলে ৰহিমলাই মাছৰ পাছে মূৰত লৈ যায় আজি ঠিক 8 বছৰ পিছত মই আমাৰ ঘৰৰ কাণৰ প্ৰথম শ্ৰেণীৰ ল'ৰাটো কিতাপখন পঢ়ি চালোঁ কিতাপখন পঢ়ি মোৰ মনটো বহুত বেয়া লাগিলোঁ কিয় বেছি ৰহিমলাজনী মাছৰ পাছেটো মূৰত লৈ আজিলৈকে ঘৰ পোৱাগৈয়ে নাই Second hand noloba gari dangkai second hand naniba nari gari jabo ge job nai jabo belegot gute he jibon okhanti oi gute jibon okhanti